মৰ্নিং গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালেই। বহুত দিনৰ মূৰত আকৌ কেমেৰাটো উঠাই লৈছোঁ আজি ভিডিঅ' এটা বনাবলৈ। মানে এসপ্তাহ নহয়, এমাহ মানেই হ'ল মই কোনো ভিডিঅ' আজিলৈকে আপলোড কৰা নাই, বনোৱাও নাই। কিয়নো বেয়া মানে ভিডিঅ'খিনি ইমান ধুনীয়াকৈ উঠি আছিলে আপোনালোকে চায়ো ভাল পাইছিলে, কিন্তু মাজতে দুটামান ভিডিঅ' দিলোঁ, একেবাৰে ডাউন গুচি গ'ল। মানে কি কৈছোঁ আৰু আপোনালোকে ভালেই নোপোৱা হ'ল নে কি হ'ল নাজানো, ভিউজো নহা হ'ল, একো নহা হ'ল, লাইক নহ'ল। সেইকাৰণে সেইটো কথাতে মানে ভাল নলগা হয় কাৰণে মই ভিডিঅ' বনোৱাও নাই। আৰু মানে মন নোযোৱা হ'ল মানে ভিডিঅ'বিলাক বনাবলৈ। বৰ্তমান মই আছোঁ ঘৰতে বাৰু। তাৰপৰা এতিয়া সিদিনাখন হৈ গৈছিলে কি কয় ক্ৰিকেট আমি খেল এখন পাতিছিলোঁ। আমাৰ মিক্স বইজ ক্ৰিকেট ক্লাব নামৰ ক্লাব এটা আছে, আমি তাত ক্ৰিকেট খেলোঁ। আমাৰ সমান বয়স হৈ আছোঁ বাৰু, সকলোৰে একদম ক্ৰিকেট এখন মানে এদিনীয়া কাৰ্যসূচীৰে এখন ক্ৰিকেট খেল পাতিছিলোঁ। তাত উইনিং প্ৰাইজ এনেকৈ হ'ল। সেইখিনি মই আপোনালোকক নেদেখালোঁ, তাৰ কাৰণে ক্ষমা কৰিব। কিন্তু সেইদিনাখন আমি কমিটিখিনি আমি হৈছিলোঁতো, সেইকাৰণে মানে খেলখন পাতি হৈ গ'ল। পূববাৰীয়ে তাৰ ফাৰ্ষ্ট প্ৰাইজটো নিছে, তাৰপৰা ছেকেণ্ডটো আমাৰ গাঁৱৰ দল এটাই লৈছে, মানে পালে আৰু ফাৰ্ষ্ট প্ৰাইজ ছেকেণ্ড প্ৰাইজ দুটাই আছিলে। তাৰপৰা আমি কমিটিখিনি যিখিনি ল'ৰাই মানে খাটি মেলি গোটেই খেলখন মানে পাতিছোঁ কষ্ট কৰি মেলি, সেই ল'ৰাখিনি আজি এটা খানা খাম বুলি ভাবিছোঁ। তাকে এতিয়া অলপ আগত ৰন্টুৱে ফোন কৰি কৈছিলে যে বোলে ব'লা সেই অভিষেক আহা, আকৌ কি হ'ল খানা খাবলৈ নাহা নেকি? মই কৈছোঁ গৈ আছোঁ ৰ'বা। তেতিয়া মই বোলো ভিডিঅ'টো আজি এনেকৈ ষ্টাৰ্ট কৰোঁ, খানা খোৱাটো দেখুৱাম আপোনালোকতে। যদি কিবা বেয়া পাইছে তেতিয়াহ'লে ভিডিঅ'বিলাক চাই পেলাই তেতিয়াহ'লে প্লিজ কৈ দিয়ক। কিন্তু এনে মানে ইমান ধুনীয়াকৈ উঠি আছিলে গোটেই ভিডিঅ'খিনি, আপোনালোকে চাইছিলোঁ, বহুত মানুহে চাইছিলে, কিন্তু এতিয়া ভিউজ নহা হ'ল। সেইকাৰণে মানে একদম ভাল নলগা হৈ গ'ল মনটো। সেইকাৰণে ভিডিঅ' মই একো বনোৱা নাই। আজিৰ পৰা আকৌ ভাবিছোঁ বনাম বুলি। তাৰপৰা কি হয় নাজানো বাৰু। আৰু এটা কথা আছিলে আপোনালোকৰ মাজত, মানে ভাবিছিলোঁ বাইক এখন কিনিম এতিয়া ৰিচেণ্ট, তাৰপিছতে একদম পূৰা মটৰ ব্লিং দি পেলাই ক'বলৈ ফুৰিবলৈ যাম, আপোনালোককো দেখুৱাম বুলি। কিন্তু নিমিলাই হ'ল। মানে কিবা এটা কয় নহয়, বিধিয়ে দিলেও বিধাতাই নিদিয়ে, সেই তেনেকুৱা নিচিনা মানে অকণমান ক্ষেত্ৰত মানে পাছ পৰি গুচি যাওঁ। হয়গৈ কিবা নহয় কিবা এটা মানে বিপদ ওলাই যায়। সেইকাৰণে ল'ব পৰা নাই, তাৰ বাবে ক্ষমা কৰিব। মই পূৰা ভাবিছিলোঁ আৰু পূৰা ধুনীয়াকৈ বাইক এখন ল'ম টিপটপকৈ, আপোনালোককো নতুন জেগা দেখাম নে কি কয়, ধুনীয়াকৈ এনজয় কৰিম। কিন্তু নহ'লে আৰু। এতিয়া কি কাৰণে মই ইমান দিন হ'ল ভিডিঅ' বনোৱা নাই সেইটো মই কৈ দিছোঁ এইটো ভিডিঅ'তে। এতিয়া ব'লক তেতিয়াহ'লে আমাৰ খানা খোৱা জেগাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। দেখিছে কিমান দিনৰ মূৰত কেমেৰা উঠোৱা নাই যে, এইটো পাহৰিয়ে গৈছোঁ, মানে নিজৰ ইণ্ট্ৰ' পাহৰি গৈছোঁ কেনেকৈ দিয়ে। তেতিয়াহ'লে ব'লক নমস্কাৰ বন্ধুসকল, মই অঘাইটং, আপোনালোক চবকে স্বাগত জনাইছোঁ মোৰ ইউটিউব চেনেললৈ দি অঘাইটং ব্লগ। তেতিয়াহ'লে ব'লক এতিয়া ইণ্ট্ৰ'টো দি দিছোঁ, ধুনীয়াকৈ চাই যাওক ভিডিঅ'টো। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব। তো কোনোবা যদি নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি দিব। মই জানো মোৰ ভিডিঅ' নোচোৱা নহয় চাই, কিন্তু তাৰ সৰহভাগ মানুহে ছাবস্ক্ৰাইব নাই কৰা চেনেলটো। প্লিজ তেওঁলোকক কৈছোঁ, আমাৰ 350 হৈ গ'ল আমাৰ ফেমিলিটো, আৰু ডাঙৰ কৰক, আমাক সোনকালে ডাঙৰ কৰি নি থাকক, আগুৱাই নিয়ক। সেয়াই কৈছোঁ। তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি দিয়ক, নে কি কয়? ব'লক এতিয়া খানা খোৱা জেগাত লগ পাম। 1 minute 37 seconds later. এয়া বৰ্তমান খানা ক্ৰিকেট খেলা। এই বন্ধু এইফালে চা, ইচ্ছা হাঁহিছা ল'ৰা। এখন বঠি বনাইছে। এই পৰীক্ষা আছেনে, তই কি কৰিব লাগে যা পঢ়গে। আমাৰ ইয়াৰ মেইন ছাৰ দেই, ABD বিলাস ক্ৰিকেট খেলা। আৰু আমাক হৰুৱা পাৰ মেইন হেৰিটো লাষ্টত হৰুৱাই, আৰু সেইটো ৰাস্তাত থৈছে, এইটো কাটিম বাৰু, এইটো খাম, এইটো কাটি পেলাই এইটো খাচী বাৰু, ভালকৈ চাব নালাগে ওলাই যাব। ইয়াৰ ফালে ব্ৰইলাৰ, আমাৰ ৰন্টু ছাৰ, কেপ্টেইন ছাৰ, এইফালে মিলিকা, এইফালে আমাৰ ছাৰ, নমস্কাৰ দিয়ক। এইফালে সেৱা টিপটো আছে, এইফালে দুটা চৌকা দুটা জ্বলি আছে। এখন আজি খানা হ'ব আৰু নে কি? এইফালে ব্ৰইলাৰ, ইয়াত দুটা ব্ৰইলাৰ, আৰু আহি আছে এইকেইটা এইকেইটা বৰ্তমান। কেপ্টেইন ছাৰ পূৰা ঢাক পূৰা একদম মাংস দি আছে নাই, একদম 2 কুইণ্টেলমান কাটি দিলেই কিন্তু আকৌ দেই, বেয়া মাংসটো কম হয়, মাংসটো এইটো মানে এনেই চাকনা কাটা আছে। এইটো পুৰি কাৰণে এইটো কাটিম বাৰু বনিছে, এইটো পুৰি খাবৰ কাৰণে বনাইছে। আৰু 2 কুইণ্টেলমান কাটি দিয়া হ'ল ন? আমি মানে সৰু সুৰাকৈ খানা নাখাওঁৱে, ডাইৰেক্ট কুইণ্টেলত চিষ্টেমত কাটো। এই কয় পূৰা এইবিলাক পূৰা টিপটপকৈ বহিয়ে আছে। আৰু এই দাদু ক'লে পূৰা ৰেডি মাংস এইটো নোহোৱা খকুৱা খাবলৈ নোপোৱা নমতাকৈ আহিছে। এইটো কাম নাইকিয়া। এয়া পূৰা আমাৰ ইয়াত বনাই আছে, টিপটপকৈ দেখাই আছোঁ। এয়া 2000 years later.
গাইজ আমাৰ খাইবোৰ হৈ গ'ল খাইবোৰ হোৱাৰ পিছত এতিয়া অকণ ক্ৰিকেট খেলিব আহিছোঁ চবেই এতিয়া ক্ৰিকেট খেলিছে খোৱাকণ দেখুৱাব নোৱাৰিলোঁ তাৰ বাবে ক্ষমা কৰিব বাৰু এতিয়া চাওক ক্ৰিকেট খেলখন অকণমান দি দিছোঁ কেনেকুৱা লাগিছে আকৌ জনাব কমেণ্টত যদি ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব প্লিজ আমাৰ বিকুদা পূৰা কিপিং এইবিলাক 7 টকা বেটিং দুৰ্লভ দা আছেই কৃষ্ণ দা এইটো এম্পিয়াৰ তেনেকৈ এতিয়া আহি আছে মাৰি মেলি দিয়ে এই কি চালিয়া 6 কি মজা এই 7 টকা জুই 7 টকা জুই 7 টকা জুই 7 টকা জুই এতিয়া হাঁহি এটা মাৰি 7 টকা এইফালে চাই এই 7 টকা পইচাৰে বেট ধৰিছে পূৰা বলাৰ পৰা ৰেডি এইটো এতিয়া কি হয় এতিয়া প্ৰথম বল অঘাইতং ল'ৰাটো মই অঘাইতং বেছি হ'লে উৎপাতটো কাণত ধৰি পকাই থম এতিয়া ক্ৰিকেট খেলি আমি অলপ মানে মই অলপ ওলাই আহিলোঁ গাইছ তাৰপিছত এই আমাৰ লগৰ যোনটো কল্যাণ বুলি কয় তাৰ দোকানত এতিয়া আমি ইয়াতে ইউটিউব চাই আছে ইয়াত অলপ আছোঁ অলপ মানে ঘৰত থাকি দিয়ে আমনি লাগে ন সেইকাৰণে অলপ ওলাই আহিছোঁ বাৰু এতিয়া ঘৰ যাম আৰু তেলে দিয়ক ঘৰত লগ পাম One eternity later. বাৰু গাইছ এতিয়া আহি পেলাই মানে মই মোৰ ভাগৰ যোন পাত মই ক্ৰিকেট খেলোঁ সেই বেটপাত মই লৈ আহিছিলোঁ মই দেখাই আছোঁ আপোনালোকক বেটপাত সেই বেটপাত মানে ফাটিছিলে ফাটি পেলাই তেনেকৈ এতিয়া ষ্টিং কৰি দিছোঁ এতিয়া মোৰ সেই বেটপাত হ'ল এইপাত মই বেছি ভাল পাওঁ এইপাত দি খেলি পেলাই বেছি ভাল লাগে মানে একদম পূৰা দেখাই আছোঁ এইবাৰ বেট চাওক না কি মজা মই ইয়াত মানে এনেকৈ ফাটিছিলে এই নালটো এইটো পূৰা গৈছিলে তাত এইখিনি মই ষ্টিং মাৰিছোঁ গাইছ মানে যোন মোৰ বেটপাতত চাব মোৰ বেটপাত এইপাত মোৰ নহয় মানে আমাৰ টীমৰ হয় কিন্তু মই এইপাত বেট দি পেলাই মই খেলি বেছি ভাল পাওঁ এইপাত গোটেই এইবিলাক ফাটি গৈছিলে এইবিলাক মই আকৌ বনাইছোঁ নতুনকৈ আকৌ লগাইছোঁ এইবিলাক জোতা লেচ দি পেলাই ষ্টিং মাৰিছোঁ ছাৰ এইটো তাৰপৰা এইটো নতুনকৈ এতিয়া ষ্টিং কৰি দিছোঁ এইখিনি এনেকুৱা আছে এইবিলাক মানে এনেকৈ ফাটিছিলে ৰ'ব দেই ফাটটো মই দেখুৱাই দিম এইটো চাওক এইটো ফাট দিছেনে এইটো এনেকৈ ফাটিছিলে এইটো তাৰপৰা এইফালেও এনেকৈ অকণ ফাট মাৰিছিলে সেইকাৰণে এইপাত বেটপাত মই বনাইছোঁ এইপাত মোৰ ভাগৰ এইপাতক মই মাম্বা বুলি কওঁ মানে দেখোন অকণ বেকা হাঁহ চাবচোন বেটপাত এইবাৰ দিছে অলপ কেনেকুৱা বেকা দিছে সেইকাৰণে মই এই বেটপাতক মানে মাম্বা বুলি কওঁ এইপাত মোৰ বহুত মানে পুৰণা হ'ব পাৰে কিন্তু কিবা এটা কথা যিমান পাৰে তোমাৰ নিজৰ হাত যোনটো বস্তুত বহি আছে সেইটো তোমাৰ কাৰণে একদম মেইন বুলি মোৰ এইপাত বেটত একদম পূৰা হাত বহি আছে এইপাতত পুৰণা হয় কিন্তু মই মেৰামতি কৰি পেলাই এইবাৰ চলাই থাকোঁ আমাৰ টীমৰ হয় টীমৰ অকল মোৰ বুলি কৈ লাভ নাই মানে আমাৰ টীমৰ হয় সেইকাৰণে তথাপিতো মই এইপাত বহুত ভাল পাওঁ মানে সেইকাৰণে মই যিমান ফাট মেলি থাকিলেও মই এইপাতত মানে মেৰামতি কৰি চলাই পেলাই মই বহুত ভাল পাওঁ মানে সেইকাৰণে বনাই মেলি ল'লোঁ এইপাতো আকৌ আজি পূৰা থ্ৰেড মাৰি দিছোঁ এইবিলাক ষ্টিং নাফাটিবৰ কাৰণে তাৰপৰা হেণ্ডেলডাল নতুনকৈ লগাইছোঁ সেইপাতো মানে ঠিক হ'বৰ কাৰণে বাৰু এতিয়া ৰাতি হ'ল সেনেকৈ এইখিনি কৰি লৈছোঁ এইটো ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব আকৌ এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে তেতিয়াহ'লে এইটো ভিডিঅ' এই হাতত ক্ৰিকেট বেট লৈ শেষ কৰিছোঁ বাই বাই